Hey guys, good morning and welcome back to my YouTube channel Manjushree's Vlog. So guys, আজি vlog এটা বনাব গৈ আছো ধামাকা vlog হ'ব এইটো কাৰণত আজি গৈ আছো মই পঢ়ি অহা মোৰ আগৰ হাই সেকেন্ডাৰী স্কুলখনলৈ য'ত হ'ব আজি 150 বছৰীয়া জয়ন্তী উদযাপন ইয়ে এনিৱেজ গাইজ তো মোৰ লগত আপোনালোকক লগত লৈ যাম তেতিয়াহ'লে বলক আৰু কন্টিনিউ ভিডিওটো চাব দেই একদম স্কিপ নকৰিব বলক গৈ থাকো আমি সো গাইজ এতিয়া যাব ওলাইছো কলেজলৈ আৰু বহুত দেৰি হৈ গ'ল এটা বাজিয়ে গ'ল So anyways guys, college go log koi asu. Guys, ahi palu collegeor ভিতৰত আৰু এতিয়া মই গেটৰ পৰা ভিডিও কৰা নাই কাৰণ বহুত বেছি ভিৰ হৈ আছিল হেতু কাৰণ যেটো সব স্টুডেন্টস পুৰ আহিছে এক্স স্টুডেন্টস বৰ্তমান স্টুডেন্টস এনিৱেজ তো এতিয়া মই দেখা আছো ফ্লেগখন এয়া সব ফ্লেগখন উঠাইছে আমি যেতিয়া আহান আছিল তেতিয়া ফ্লেগ উত্তোলন কৰিছে আৰু এতিয়া মই অকমান বহি লৈছো অকমান আগৰ লাগিছে অকমান ৰ'দটো কোৱাইছে খুব বেছি ভাল লাগিছে তো বাকিখিনি চাই থাকক স্কিপ নকৰিব চাই থাকিব আমাৰ কলেজৰ মেম এগৰাকীয়ে ভাষণ দি আছে বলকচোন শুনি মেলে কি কৈ আছে উদযাপন কৰিবলৈ লৈছে এই ঐতিহ্যখনৰ অংশীদাৰ হ'বলৈ পাই মই নিজকে আজি ধন্য মানিছোঁ খুবেই ভাল লাগিছে ইয়াত বহুত কলম দেখা পাইছোঁ এতিয়া শিক্ষাগুৰুসকলক দেখা পাইছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আহিছে খুবেই ভাল লাগিছে পৰিৱেশটো এতিয়া চিনাকি কৰি দি আছো মোৰ লম্বু ফ্ৰেণ্ড এয়া এতিয়া হি হাই ক'ব দেই এনিৱেজ ইয়াতে আহি চালোঁ ইয়াতে সকলো পিনে মানে ভাত দি আছে সকলোৱে খাই আছে এতিয়া আমিও যাওঁ বহি ল'লোঁ মই কিন্তু ভাত দিয়া নাই তো খাই লৈ পিনি আপোনালোকক কৈ আছোঁ মই গাইজ ভাত পানী খালোঁ আৰু ইমান দেখুওৱা নাই এতিয়া জাষ্ট বহি আছোঁ আৰু অকণমান পিছত কিবা কিবি দেখি এয়া মানুহ চানুহ কোনো নাই এতিয়া চব ভাত খাব গৈছে So এতিয়া গৈ আছো কমান্ড ৰুমলৈ আৰু অকমান টাইম ইয়াতে আছো তাৰপিছত আকৌ বন্ধু প্ৰয়োজন হ'ব তাৰপিছত বাকিখিনি দেখাই আছো সো এতিয়া মোৰ ইমান খখ লাগিছে মই চাওমিন খাব আহিছো আৰু কলেজলৈ নাযাওঁ আৰু তো ঘৰত যাওঁ এতিয়া ঘৰত গৈ লগ পাম তো এতিয়া অলমোষ্ট 5টা বাজিবৰে হ'ল আৰু এতিয়া মই ঘৰলৈ গৈ আছো মায়ে বহুতবাৰ ফোন কৰি আছিলে হেতু কাৰণত তো বলক ঘৰলৈ গৈ যাই লওঁ তাৰপিছত কথা পাতি আছো vlog shoot কৰিলো আৰু বহুত ব্যস্ততা আজি কাৰণ বহুত বছৰ বুলি ক'ব লাগে বহুত বছৰৰ মূৰত এতিয়া আমি আমাৰ সমনীয়া লগ পাম আমাৰ ছাৰ বাইদেউ সকলক লগ পাম খুব বেছি ভাল লাগে আৰু কেতিয়া টাইমটো পাৰ হৈ যায় গমেই নাপাওঁ আমি নহয় জানো এনিৱেজ তো আহি পালোঁ ঘৰ ফ্ৰেছ আপ হ'লোঁ চাহ পানী খালোঁ আৰু এতিয়া ভ্লগটো মই এণ্ডিং কৰিলোঁ আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ দিব লগ পাম অন্য এটা নতুন ধুনীয়া ভিডিঅ'ৰ সৈতে তেতিয়ালৈ চাই থাকিব মঞ্জুশ্ৰীজ vlog. Yay!